সত্যতেক অসম চেনেলটিৰ ভিডিঅ'সমূহ চাই থকাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছোঁ। লগতে আজিৰ এই ভিডিঅ'টোত আপোনালোকক স্বাগতম। আজিৰ এই ভিডিঅ'টোত আমি কেঁচা কল আৰু পকা কলৰ পাৰ্থক্য জানিম। লগতে কলত কি পদাৰ্থ কিমান থাকে, কলৰ লাভ আৰু বিশেষকৈ ডায়েবেটিছ ৰোগীয়ে খাব পাৰে নে নোৱাৰে, যদি পাৰে কেনেকৈ খাব পাৰি, সেই গোটেইসমূহ সামৰি আজি আমি এই ভিডিঅ'ত জানিম। তেন্তে বলক দেৰি নকৰোঁ, প্ৰথমে কেঁচা কল আৰু পকা কলৰ পাৰ্থক্য জানো। পকা কলৰ তুলনাত কেঁচা কলত কেলৰি কম থাকে। যেতিয়া কলটো পকিবলৈ ধৰে তেতিয়া কেলৰিৰ পৰিমাণ বঢ়াৰ লগে লগে কলত গ্লুক'জৰ পৰিমাণো বাঢ়ি যায়। প্ৰধানতঃ এইটোৱে কেঁচা কল আৰু পকা কলৰ মাজত খোৱা লোৱাৰ ক্ষেত্ৰত পাৰ্থক্য বুলি ক'ব পাৰি। আনহাতে কেঁচা কল আমি প্ৰ'বায়'টিক হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ, কাৰণ পকা কলতকৈ কেঁচা কলৰ উপকাৰী আৰু লাভদায়ক গুণ বেছি। এতিয়া আমি আহোঁ পকা কলত কি কি পদাৰ্থ থাকে। কেলৰি 116 থাকে প্ৰতি 100 গ্ৰামত। লগতে ভিটামিন চি, পটাছিয়াম, কাৰ্বহাইড্ৰেট, প্ৰ'টিন, ফ্লেভিনয়েড, কেটচেচিন, এণ্টিঅক্সিডেণ্ট থাকে। পকা কলত ফ্লেভিনয়েড আৰু কেটচেচিন লগতে এণ্টিঅক্সিডেণ্ট থকা বাবে পকা কলক হাৰ্টৰ বাবে ভাল বুলি কোৱা হয়। এতিয়া কথাটো হ'ল যে ডায়েবেটিছ ৰোগীয়ে নাইবা যিবিলাক শকত মানুহ তেওঁলোকে পকা কল খাব পাৰে নে নোৱাৰে। পকা কল খোৱাৰ ক্ষেত্ৰত ডায়েবেটিছ ৰোগীসকলে যি চিকিৎসকৰ তাত তেওঁলোকে চিকিৎসা কৰাইছে তেওঁলোকক সুধি ল'ব পকা কল খাব পাৰে নে নোৱাৰে, যদি পাৰে কি পৰিমাণত খাব পাৰে। লগতে পকা কলক ডায়েবেটিছৰ কাৰণে ভাল বুলিব নোৱাৰি, আৰু যিবিলাক শকত মানুহ তেখেতসকলৰ বাবেও পকা কল স্বাস্থ্যৰ পক্ষে সিমান ভাল নহ'ব। যদি খাব বিচাৰে ডক্তৰৰ পৰামৰ্শ লৈহে খাব। লগতে আপুনি যদি শকতৰ পৰা ক্ষীণ হ'ব বিচাৰিছে তেন্তে পাৰিলে পকা কল নাখাবই। ভিডিঅ'সমূহ মোৰ বহুত বেছি দীঘলীয়া যেন নাপাব, কাৰণ মই ভিডিঅ'সমূহত যিখিনি লাগতিয়াল কথা থাকে সেইখিনিহে আপোনালোকৰ মাজলৈ লৈ যাবলৈ চেষ্টা কৰোঁ। যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰক, শ্বেয়াৰ কৰক, কমেণ্ট কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰক। এনেকুৱা ধৰণৰ ভিডিঅ' যদিহে আপুনি আগলৈ চাব বিচাৰে। যদি ভিডিঅ'টো ভাল পাইছে আপোন মানুহবোৰকো জনাওক, লগতে বন্ধু বান্ধৱীসকলকো জনাওক যে আমি যিবিলাক বস্তু খাই থাকোঁ সেইবিলাকৰ উপকাৰিতা কি কি থাকে। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।